বৰ গৰম পৰিছে একেবাৰে থাকিব পৰা নাই ৰাতিপুৱাৰে পৰা গৰমৰ পতাপত উফৰাম ঘামি জামি এই ভিডিঅ'ডাল আৰম্ভ হৈছে না নাই জানো হৈছে হ'বলা 10 ছেকেণ্ড বাৰু এই এটা নতুন কাহিনী লৈ আহিলোঁ নহয় আকৌ এবাৰ এই মানে মোৰ সৰু পোনাটো মানে গুৱাহাটীতে থাকে বহুত বছৰ ধৰি আছে মই বোলো গাঁৱত থাকোঁ যিহেতু মই ডিব্ৰুগড়ৰ পৰা বোলো মিতাকো ক'লোঁ বোলো ব'লা গুৱাহাটী যাওঁ লগতে বোলো আমাৰ পোনাটো ঘৰৰ পৰাও এপাক মাৰি আহিম অকণমান চাইও আহিম টাউনৰ হাৱা তাত আকৌ ভাল ভাল বস্তু পায়তো দামী বস্তু পায় আৰু আমাৰ গাঁৱনো কি আৰু গাঁৱত থকা বস্তুতকৈ তাত ধৰা দুটা হ'লেও বেছিকৈ পায় চাইও আহোঁ বোলো ওলালোঁ বাৰু এই মিতা আৰু মই আৰু গুৱাহাটীলৈ বুলিয়ে ওলাই গৈ আৰু তোমাৰ গুৱাহাটীত প্ৰথম দিনা তাৰ মতে থাকিলোঁ থাকি পেলাই আমাৰ পোনাটোৱে ক'লে বোলে পিতাই গাঁৱৰ পৰা আহিছে যেতিয়া এটা চিনেমা এখনকৈ চাই যাওক মোৰ আকৌ চিনেমা চোৱাৰ ইমান এটা হেৰি নাই যদিও এই গাঁৱত তোমাৰ গোটেই ৰাতি একদম বহি 2-3খন থিয়েটাৰ একেবাৰতে শেষেই কৰি দিওঁ মানে আৰু মিতা মইতো থাকিলে আৰু ক'বই নালাগে মিতা মই একেলগে বহি একদম থিয়েটাৰ চায়ে থাকোঁ মই বোলো কি চিনেমা লাগি আছে পোনাটোৱে আকৌ সাউতকৈ কৰে বোলে চলে ময়ো আৰু বোলো একদম বোলো চলে বুলি ক'লে মানে অকণমান দুৰ্বলতা এটা আছেই মানে চলে হৈছে তোমাৰ অমিতাভ বচ্চন আকৌ হেমা এনে মালিনীয়ে এনে মোৰ কাৰণেতো তাই মানে একে বেলেগ আৰু আমি একদম পঢ়ি থকা দিনৰে কথা চলে ওলাইছিলে তেতিয়া মানে ক'বই নালাগে আৰু এইফালে হেমাত দেখিলেতো মোৰ ভালেই লাগে বোলো ঠিক আছে পোনা চামগৈ মিতা আৰু মই গ'লোঁ আৰু মিতা মই গৈ থৈ গুৱাহাটীৰ অনুৰাধা চানমাৰি এইফালেদি গৈ আৰু তোমাৰ এইটো কি কয় অনুৰাধা হ'ল নেকি তাতে বোলো চিনেমাখনকৈ চাওঁগৈ পোনাটোৱে ক'লে বোলে পিতাই আপোনালোক দুজনে চিনেমাখন চাওক মই সাউতকৈ অফিচৰ পৰা ডিউটিটো কৰি ঘূৰি যাওঁতে আপোনালোকক লৈ যাম মই বোলো অকলে কিমান থিয়েটাৰ চালোঁ এইবোৰনো কি ডাঙৰ কথা হ'ব তেনেতে আৰু গৈছোঁ আমাৰতো গাঁৱত তোমাৰ থিয়েটাৰৰ টিকেট হৈছে 100 টকা প্ৰথম ছিটত বহিলে লাষ্টৰ ছিটত বহাবিলাকৰ দামটো কম 30 টকা গৈ থৈ দেখিছোঁগৈ আৰু তোমাৰ চিনেমা হলত প্ৰথমৰ ছিটকেইটাত দুখন দামটো কম 70 টকা 50 টকা পিছৰ ফালে 300-400 মই বোলো প্ৰথম ছিটত বহি চিনেমা চোৱাৰ মজাই বেলেগ একেবাৰে আগত বহি আমাৰ গাঁৱত কিমান কাজিয়া কিমান হুলস্থুল প্ৰথম ছিটটোত বহিবৰ কাৰণে প্ৰথম ছিটটোত বহিলে অকণমান চাবলৈ ভাল হয় ময়ো বোলো যি কি নহওক দামটো যিহেতু কমেই প্ৰথম ছিট দুটাই লওঁ মিতা আৰু মই মিতাক ক'লোঁ বোলো প্ৰথম ছিটটোতে বহোঁগৈ ল'ৰালৈকে ব'লা বাকীসকল অহাৰ আগতে আমি ছিটটো ৰাখি লওঁ পিছৰ ছিটকেইটা বেলেগে ল'ব আৰু পিছত আমি প্ৰথমত বহিম এইফালে ছিটটিত টিকেট নে চিকেট এইটো কি কয় জানো গৰমৰ ক'ৰবাত থাকিবই পৰা নাই গৰম তাৰ পাছত মানে প্ৰথম টিকেটটো ল'লোঁ বহিলোঁগৈ আৰু প্ৰথমৰ ছিট দুটাতে মিতা আৰু মই তেনেতে মানে আমাৰ চলে আৰম্ভ হ'লেই নহয় মিতাক মই কৈছোঁ বোলো মিতা চিনেমাখন ওপৰলৈ চাইছোঁ দেখোন দেখা পোৱা নাই একো এইফালে তোমাৰ একদম ঘোঁৰা দৌৰি আহে এইফালে গাড়ী দৌৰি আহে এইফালে গব্বৰ ওলায় এইফালে অমিতাভ বচ্চন ওলায় দেখা পোৱা নাই ভালকৈ পিছত আৰু অশান্তি লাগিছে 10-15 মিনিট চাই এইখন মানে তোমাৰ গাড়ীখন চলি আহে মূৰৰ ওপৰেদি চলা যেনেই লাগে আকৌ টবাকো কিবাকো এইখনৰ মানে এডভাৰটাইজবিলাকো দেখাই থাকে গাড়ীবিলাক একে মূৰৰ ওপৰেদি যোৱা যেন লাগে চিগাৰেটৰ ধোঁৱাটো মানে একেবাৰে নাকতে লগা যেন লাগে মই বোলো মোৰ লুঙিখনৰ পোনটো টানকৈ মাৰি লওঁ আজি গোটেই ফিল্মখন আৰম্ভণিৰ পৰা লাষ্টলৈকে চাওঁ তেনেতে আৰু বুলি পিছফালে ঘূৰি চাইছোঁ সকলো মানুহে আকৌ চিনেমাখন চোৱা নাই নহয় আমাৰ দুজনকে চাইছে মই বোলো কি হ'ল প্ৰথমৰ ছিট দুটাত দেখোন আমাৰ দুজনৰ বাহিৰে বেলেগে কোনেও নবহিলে চবেই লাষ্টৰ ফালে বহিছে আমাৰ গাঁৱৰ থিয়েটাৰত প্ৰথমৰ ছিটকেইটাক লৈ কাজিয়া এইটো বোলে মোক লাগে সেইটো মোক লাগে কিন্তু ইয়াত কাহিনী উল্টা পিছত আৰু অশান্তি লাগি আৰু হেমাকো দেখা নাপালোঁ এইফালে তোমাৰ গাড়ীবিলাক মূৰৰ ওপৰেদি চলি যোৱা যেন লাগে ঘোঁৰাৰ একেবাৰে খুন্দাটো একেবাৰে আহি মুখতেই মাৰে
মই বোলো আৰু নাচাওঁ আৰু চিনেমাখন ওলাই আহিলোঁ। মিতাইও বোলে ব'লা। বাহিৰত আহি মই বোলো ভাইটি এটা বোলো হেৰি পোনা এই যে ভিতৰত যে সকলোবিলাকে লাষ্টৰ ফালে বহিছে, এই প্ৰথমৰ ছিটকেইটা কিয় খালী হৈ আছে? আমাৰ গাঁৱত দেখোন এইবিলাক উল্টা হয়। তোমালোকৰ চহৰত কি প্ৰথমৰ ছিটকেইটা ভেলুকেইটা বুজি নাপায় নেকি? তেতিয়াহে মোক পোনাটোৱে ল'ৰা এটাই ক'লে বোলে হেৰি ককা এই চিনেমা চাওঁতে আপোনাৰ প্ৰথম ছিটত বহিলে ভাল নালাগে নহয়, লাষ্টৰ ছিটত বহিলেহে ভালকৈ দেখা পায়। লাষ্টৰ ছিটত বহিলেহে বোলে চিনেমাখন ভালকৈ দেখিব পাৰি। তেতিয়াহে মই বুজিছোঁ বোলো বোলো হেৰি থিয়েটাৰতহে বোলো প্ৰথমত বহি ভাল লাগে বোলো, চিনেমাত বোলো পিছতহে বহিব লাগে। সেইকাৰণে আচলতে দামটো কম আকৌ। পিছত আৰু মিতাক মই কৈছোঁ, মিতা বোলো হেমাকো চোৱা নহ'লে, মালিনীও বোলো নাহিলে, হেমা মালিনী প্ৰতি থকা যিটো মোৰ মৰম সেইখিনিও থাকি গ'ল তেনেকৈ। তো মিতাই বোলে হ'ব আৰু ইয়াৰ পাছৰ পৰা আকৌ আহিম তেনেতে কৈ আৰু ল'ৰাটোক ক'বলৈ লাজ লাগিছে দিয়াচোন। এই বুলি কৈ আৰু লাহেকৈ শালটোকে ওলাই আহিলোঁ আৰু হলটোৰ ভিতৰৰ পৰা ওলাই আহি এই বাহিৰতে তামোল এখন মাৰিলোঁ আৰু এই চাধা টেমাটো লৈ। তাৰপাছত আৰু বিদায় ল'লোঁ আৰু এইখন কাহিনী। বাকী হেৰি তোমালোকৰ সঁহাৰিবিলাক পোৱা নাই, অকণমান লাইক কমেণ্ট শ্বেয়াৰ কৰিবা। আমাৰ এই পোনাটোৱে ধৰা নাতিনী পোৱালিটোৱে চেনেলটো খুলিছে, ছাবস্ক্ৰাইব কৰি দিবা। এই তলত থকা এই ঘণ্টাটো অকণমান লৰাই দিবা। সি ইমান কষ্ট কৰি ধৰা চেনেলটো খুলিছে, ময়ো মাজে মাজে এদিন দুদিন আহি তোমাৰ দুটা এটা কাহিনী শুনাই থাকিম, কিন্তু ছাবস্ক্ৰাইবটো লাগিব নহয়। ছাবস্ক্ৰাইব নাপালেতো মই নাহোঁ। মোৰো এটা ধৰা গাঁৱলীয়া অকণমান সন্মান থকা ব্যক্তিটো, সেইকাৰণে মানে কম ছাবস্ক্ৰাইব হ'লে বেয়া লাগেতো। কৰিবা আৰু দেই। কৃষ্ণ।